যোনসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক 2026 দিব গৈ আছে তেওঁলোকে বহুতে আমাক একেদিন হুদি আছিলা যে তোমালোকৰ এডমিট কাৰ্ড কেতিয়া প্ৰকাশ পাব বা তোমালোকে এডমিট কাৰ্ড কৰ পৰা কেনেকৈ সংগ্ৰহ কৰিব লাগিব আৰু লগতে বহুতো ইউটিউব চেনেলত ভিডিঅ'ছবোৰ দি আছিলে যে তোমালোকৰ এডমিট কাৰ্ড প্ৰকাশ পাইছে তো হেবোৰ ভিডিঅ' চোৱাৰ পিছতে সাগে বহুতো ষ্টুডেন্টে আমাক এনেকৈ মেছেজ দি আছিলা বা কল কৰি হুদি আছিলা যে স্যাৰ আমাৰ এডমিট কাৰ্ড কেতিয়া প্ৰকাশ পাব বা স্যাৰ আমাৰ এডমিট কাৰ্ড প্ৰকাশ পাইছে নেকি আৰু আমি এডমিট কাৰ্ড কৰ পৰা কেনেকৈ লাভ কৰিম তোমালোকে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ ট্ৰাই কৰিবা তেতিয়া তোমালোকে এই সকলোবোৰ ডাউট ক্লিয়াৰ হৈ যাব আৰু তোমালোকৰ এডমিট কাৰ্ড কেতিয়া প্ৰকাশ পাব আৰু তোমালোকে এডমিট কাৰ্ড কৰ পৰা কেনেকৈ সংগ্ৰহ কৰিব লাগিব ডিটেইলছত তোমালোকে জানিব পাৰিবা গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু লগতে তোমালোকে যদি আমাৰ চেনেলত আজি নতুন আহিছা তেন্তে চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে মেট্ৰিক 2026 ৰ যিকোনো মুহূৰ্তৰ আপডেটবোৰ পোনপ্ৰথমে তোমালোকে পাই থাকা আৰু ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক সৰু এটা ইনফৰমেশন দিব ওলাইছো তোমালোকে নিশ্চয় জানা যে মেট্ৰিক 2026 নিউ প্যাটাৰ্ণত হ'ব গৈ আছে নিউ প্যাটাৰ্ণ মানে তোমালোকৰ মেট্ৰিক 2026 ত কুৱেশ্যনছবোৰ CBSE প্যাটাৰ্ণত আহিব যেনেকৈ মেট্ৰিক 2025 ত আহিছিলে তো তোমালোকে এতিয়া সেই নিউ প্যাটাৰ্ণ ফলো কৰি পঢ়িলেহে তোমালোকে পৰীক্ষাত প্ৰশ্নবোৰ কমন পেলাব পাৰিবা তো এতিয়া বহুতো ষ্টুডেন্টে কিন্তু নিউ প্যাটাৰ্ণ লৈ বহুত চিন্তিত হৈ আছে তো তোমালোকে নিশ্চয় জানা সাগে IH টেগ আসামে মেট্ৰিক 2026 ৰ কাৰণে অল সাবজেক্টৰ থিওৰি আৰু MCQs নিউ প্যাটাৰ্ণৰ ওপৰত বেছ কৰি বনাইছে যত নেকি থিওৰি নোটছখিনি মেট্ৰিকত 95 96 97 98 পোৱা ষ্টুডেন্ট সকলে লিখা নোটছ হয় আৰু যোনখিনি MCQs আছে সেই MCQs খিনি আমাৰ অভিজ্ঞ শিক্ষকসকলে বহুত ৰিসাৰ্চ কৰাৰ পিছত তোমালোকৰ বাবে বনাইছে আৰু এইখিনি লৈ তোমালোকে ভালকে যদি পঢ়া তেন্তে তোমালোকে মেট্ৰিক 2026 ত 100% কমন পাই যাবা আমি দিয়াখিনিৰ পৰা তো ইতিমধ্যে বহুতো ষ্টুডেন্টে আমাৰ এখিনি বাই কৰিছে তো তোমালোকে যোনসকলে এতিয়ালৈকে লোৱা নাই তেওঁলোকে যদি লব বিচাৰা এতিয়াই তোমালোকে আমাৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰৰ হোৱাটছআপত তোমালোকে মেছেজ দিবা বহুতে কিন্তু আমাৰ এখিনি লৈ ফ্ৰড কৰি আছে বা তেনেকে স্ক্যাম কৰি আছে আমাৰ এই গাইডেন্স খিনি লৈ তেওঁলোকে ষ্টুডেন্টৰ পৰা বেছিকে পইচা লৈ 2000 টা 3000 কে টকা লৈ বিক্ৰী কৰি আছে আমি কেদিনমান আগতে এজনক তেনেকে ধৰাও পেলাইছো আৰু ধৰা পেলাই তেওঁৰ ওপৰত আমি একচন লৈছো কিন্তু তোমালোকে হেবুৰত নাযাবা তোমালোকে যদি আমাৰ এই ৰিয়েল গাইডেন্স খিনি লব বিচাৰা তেন্তে কেৱল তোমালোকে আমাৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰৰ হোৱাটছআপত মেছেজ দিবা আৰু আমাৰ গাইডেন্স খিনিৰ প্ৰাইস যদি তোমালোকে একেলগে লোৱা অল সাবজেক্ট থিওৰি আৰু MCQs তেন্তে তোমালোকে মাত্ৰ 599 रुपीस পেমেন্ট কৰিব লাগিব ইয়াতকে বেছি কিন্তু পেমেন্ট কৰিব নালাগে বহুতে তেনেকে স্ক্যাম কৰি আছে 2000 3000 টকাকে লৈ আমাৰ গাইডেন্স খিনি বিক্ৰী কৰি আছে তো তেনেকে আমি ধৰা পেলাইছো তো হেবুৰত তোমালোকে নাযাবা আৰু যদি তোমালোকে সিঙ্গল সাবজেক্ট লব বিচাৰা তেন্তে তোমালোকে মাত্ৰ 149 रुपीस পেমেন্ট কৰিব লাগিব তো আৰু এখিনি আমাৰ কেৱল সেবা বোৰ্ডৰ আসামিজ আৰু ইংলিশ এই দুয়োটা মিডিয়ামৰ ষ্টুডেন্ট সকলৰ বাবে হয় বেংগলী মিডিয়ামৰ কাৰণে নহয় বহুতো বেংগলী মিডিয়ামৰ ষ্টুডেন্টে মেছেজ কৰে বা কল কৰে বেংগলী মিডিয়ামৰ কাৰণে নহয় কেৱল আসামিজ আৰু ইংলিশ এই দুটা মিডিয়ামৰ আৰু অনলি সেবা অৰ্থাৎ বৰ্তমানৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ষ্টুডেন্ট সকলৰ বাবে তো ছাত্ৰ-ছাত্ৰীসকল যদি লব বিচাৰা এতিয়াই তোমালোকে যোগাযোগ কৰা তো বলা এতিয়া আমি মেইন টপিকলৈ যাও তোমালোকৰ এডমিট কাৰ্ড কেতিয়া প্ৰকাশ পাব বা বহুতো ইউটিউবাৰে কৈ আছিল যে তোমালোকৰ এডমিট কাৰ্ড ইতিমধ্যে প্ৰকাশ পাইছে তো যি সকলে ভিডিঅ'ত কৈ আছিল যে এডমিট কাৰ্ড প্ৰকাশ পাইছে হেবোৰ এনে ফেক ভিডিঅ' হয় এতিয়ালৈকে তোমালোকৰ কোনো এডমিট কাৰ্ড আহা নাই আৰু এডমিট কাৰ্ড তোমালোকৰ কেতিয়া প্ৰকাশ পাব হেতু তোমালোকে নিজে চাব পাৰিবা তোমালোকে যদি অফিচিয়েল ওয়েবসাইট বা গুগলত গৈ তোমালোকে সাৰ্চ কৰি চোৱা তাতে তোমালোকে এনেকৈ দেখা পাবা যে the exact release date for the HSLC exam 2026 admit card is not yet specified but it is expected to be released in January 2026 shortly before the exam beginning in February 2026 students should regularly check the official website of their respective state board such as the official Assam SEBA site sebaonline.org for Assam তো তোমালোকে ইয়াতে তোমালোকে ধুনিয়াকে ক্লিয়াৰলি কৈ দিছে যে তোমালোকৰ এডমিট কাৰ্ড কেতিয়া ৰিলিজ হ'ব হেতু কিন্তু এতিয়া
এক্সেক্টলি ডেট এতিয়ালৈকে তেনেকৈ কনফাৰ্ম হোৱা নাই আৰু তোমালোকৰ এক্সামৰ আগতে বিশেষকৈ তোমালোকৰ এডমিট কাৰ্ড প্ৰকাশ পায় মেট্ৰিক পৰীক্ষাৰ 15ৰ পৰা 20 দিন আগত 10 to 20 ডেজ আগতে তোমালোকক এডমিট কাৰ্ড দিয়ে আৰু এডমিট কাৰ্ড ক'ৰ পৰা তোমালোকে সংগ্ৰহ কৰিবা তো তোমালোকে যোনটো স্কুলৰ পৰা এক্সাম দিবা মেট্ৰিক পৰীক্ষা তোমালোকে যোনটো স্কুলৰ পৰা দিবা সেই স্কুলতে অফলাইনত এডমিট কাৰ্ড আহিব আৰু সেই এডমিট কাৰ্ডবোৰ তোমালোকৰ স্কুলত অহাৰ পিছত স্কুলৰ পৰা তোমালোকক দিব আৰু অফলাইনতে দিব তো যোনটো স্কুলত তোমালোকে পঢ়ি আছা সেই স্কুলৰ পৰাই কিন্তু তোমালোকক এডমিট কাৰ্ড দিব কিন্তু এতিয়ালৈকে কোনো এডমিট কাৰ্ড তেনেকৈ আহা নাই তো তোমালোকে সেইবোৰ ইমান চিন্তা কৰি নাথাকিবা এতিয়া তোমালোকৰ হাতত সময় একদম কম তোমালোকে ভালকে পঢ়ি থাকা আৰু তোমালোকে ভালকে পঢ়িলেহে তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা আৰু যদি তোমালোকৰ এই এডমিট কাৰ্ড ৰিগাৰ্ডিং কিবা ডাউট থাকে তেন্তে তোমালোকে কমেন্টছত সুধিব পাৰা আমি তোমালোকৰ ডাউট বিলাক ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম আজিৰ ভিডিঅ'ত তোমালোকৰ বাবে এইখিনি আছিল আশা কৰো ভিডিঅ'টো তোমালোকৰ বাবে হেল্পফুল আছিল আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'ত লাইক এটা কৰি দিবা লগতে তোমালোকে ভিডিঅ'টো তোমাৰ বন্ধু বান্ধৱৰ সৈতেও শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ ফৰ ওয়াচিং কিপ ওয়াচিং IH Tech Assam